নমস্কাৰ এনএছৰ টিচাৰসকল পাৱাৰষ্টাৰ লাইভ 6 চেনেলে আজি আপোনালোকৰ কাৰণে এক নতুন বিষয় লৈ আহিছে। আজিৰ বিষয়টো এছাইনমেণ্ট। আপোনালোকৰ যেটো কোৰ্স 504 তাৰে এছাইনমেণ্ট 3 যেটো লং কুৱেশ্যন হয় আপোনাৰ 10 মাৰ্কছৰ তাৰে 1 নম্বৰ কুৱেশ্যনৰ এনসাৰটো আপোনালোকৰ বাবে সংৰক্ষণ কৰা হৈছে। তাৰ আগতে আপোনাক গুৰুত্বপূৰ্ণ জনাও যে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে ভিডিওটোৰ তলত থকা ৰঙা আখৰেৰে লিখা সাবস্ক্ৰাইব অপচনটো ক্লিক কৰি আৰু লগে লগে বেল আইকনটো ক্লিক কৰি দিয়ক, কিয়নো নতুন এনএছৰ কিবা নতুন খবৰ আহিলে নতুন আপডেট আহিলে আপোনালোকক নটিফিকেশনৰ দ্বাৰা জনাই দিয়া হ'ব। তো আজি আপোনালোকৰ এছাইনমেণ্ট 504 এছাইনমেণ্ট 3 যেটো 1 নম্বৰ কুৱেশ্যন এটো কুৱেশ্যনটো আছিল আপোনালোকৰ গণিত শিক্ষণ প্ৰক্ৰিয়াত ধাৰাবাহিক আৰু বোধগম্য মূল্যাঙ্কন কিয় প্ৰয়োজন হয়। এজন গণিত শিক্ষক হিচাপে ধাৰাবাহিক আৰু বোধগম্য মূল্যাঙ্কনে আপোনাক কেনেদৰে গণিত শিক্ষণ আৰু শিক্ষণৰ ক্ষেত্ৰত সহায় কৰে। তো এইটোৰ এনসাৰটো আপোনালোকৰ সম্পূৰ্ণভাৱে সংৰক্ষণ কৰা হৈছে আৰু সঠিকভাৱে কৰা হৈছে। তাৰ মাজত যদি কিবা ভুল ত্ৰুটি থাকে আপোনালোকে নিজে ঠিক কৰি ল'ব। তো এনসাৰটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাই লওক আৰু যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰিব অন্য গ্ৰুপলৈ আৰু মোৰ চেনেলটো যিমান পাৰে সিমান সাবস্ক্ৰাইব কৰক আৰু লাইক কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ।